অ' পিংকু এটা বস্তু এখন চাবা নেকি এইটো কি মাছ বাৰু কোৱাচোন এইটো বতুৱা মাছ। বতুৱা অঁ এইটো খাই পাইছনে খাইছোঁ। এইটো বোলে হেৰি খাই মজা লাগে বোলে খাই ভাল লাগে। হে পূৰা ভাজি কেনে পূৰা আলু চালু দি ভাজি দিলে খাই ভাল লাগে। আপোনালোকে খাই চাব। আমাৰ ফালে নাপায়ো এইবিলাক মাছ এইবিলাক টাউনতহে পায় নেকি আমাৰ গাঁৱত নাপায় নেকি এইবিলাক টাউনতে পায় আৰু হয়নে গুৱাহাটী টাউনত পাব কিজানি পাব পাব। কাৰণ মানে আজিকালি মানুহবিলাকে মানে এই গাঁৱত মাছ চাছ একো নিবিকে নহয় টাউনৰ মানুহে খাই পেলাই চব টাউনলৈ লৈ আহে যে অঁ আজিকালি মাছবিলাকো ষ্টেণ্ডাৰ্ড হৈছে চব মানে নগৰ চহৰলৈ আহে গাঁৱত নাথাকে গাঁৱত হয়নে নহয় হয় এই জেকে ধৰি খাই পেলাই যে এতিয়া টাউনৰ মানে ভাল ধুনীয়া ধুনীয়া মানুহে খাব সেইকাৰণে টাউনত আহি যায় অঁ কথাটো কি বেয়া কৈছে নেকি নাই নাই হে ভাল আৰু যি হওক হ'ব আৰু নহয় জানো